আজিও মই শুনিছোঁ আজি ষ্টেটমেণ্টছ কিছুমান দি থকা কথাত যে শেষত গৈতে বহুত একিউজেও এইটো ট্ৰাই কৰি আছে যে আমি জুবিন গাৰ্গক মেলাইন কৰোঁ তেওঁৰ ইমেজটো হাৰ্ম কৰোঁ বিকজ হি ইজ ন' লংগাৰ ডেয়াৰ টু ডিফেণ্ড হিমছেল্ফ চক একিউজৰ ষ্টেটমেণ্ট এতিয়া কোনো ইনভেষ্টিগেটিং এজেঞ্চিয়ে এতিয়া যদি একিউজৰ ষ্টেটমেণ্টটো ৰেকৰ্ডো কৰে ডুৰিং ট্ৰায়েল এইটো কোনো ভেলু নাই ডুৰিং ট্ৰায়েলত একিউজৰ ষ্টেটমেণ্টটো একো ভেলু নাই নহ'লে ট্ৰায়েলত একিউজৰ ষ্টেটমেণ্ট দি পেলাই বা একিউজৰ কনফেশ্যনৰ ওপৰত আপুনি কনভিকশ্যনটো দিব নোৱাৰে ভেৰি লিমিটেড স্ক'প আৰু ভাৰতীয় সংবিধানতে কৈছে যে আপুনি কোনো এজন একিউজক আপুনি বাধ্যতামূলক কৰিব নোৱাৰে যে তেওঁৰ এগেইনষ্টে এভিডেঞ্চ দিব আমি কওঁ যে ৰাইট টু ছেল্ফ ইনক্ৰিমিনেশ্যন ইউ হেভ এ ৰাইট টু ৰিমেইন আমেৰিকাত এইটো মিৰাণ্ডা আউট বুলি কয় আমাৰ ভাৰতবৰ্ষত আমি কওঁ যে আপুনি কোনো এজন আছামীক মানে মাৰি পিটি হ'লেও আপুনি কনফেশ্যন এটা এক্সট্ৰেক্ট কৰিব নোৱাৰে যে তেওঁ মাৰিছে কাৰণ সেইটো যেতিয়া কোৰ্টত যাব একিউজজনে ক'ব যে এইটো মই কোৱা নাই এইটো মই পুলিচে মাৰা মেলা